हेलो एवरीवन আকৌ কেটামান ধুনীয়া ধুনীয়া ডিজাইন লৈ আকৌ এটা ভিডিও আপলোড কৰিছো আজি ভিডিওখিনি মই ভাবিছিলো সদায় দিম জুলাই মাহটো বন্ধ আছিল কিন্তু মানে ভিডিওবিলাক কৰি ৰাখো বাট এডিট কৰিবলৈ টাইম নিমিলে ভয়েস ওভাৰ দিবলৈ টাইম নিমিলে সো এইখিনি আছিল গোৱালপাৰালে ডেলিভাৰী তো আপোনালোকক অলপ দেখাই দিলো তাকে যদি ভাল লাগিলে কমেন্ট কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰা নাই যে সাবস্ক্ৰাইব কৰিব আৰু কেইজোৰমান দেখাও এইখিনি আছিল নলবাৰী লৈ আৰু এইজোৰ দেখিছানে কফি কালাৰত পখিলা ডিজাইন দিছিল আৰু এইজোৰ ৰেডত আছিল দুটা ডিজাইন দিছো দুটা ডিজাইন পৰিলে দামটো অলপমান বেছি পৰে মানে নরমাল দামতকে যেটো দামত মই দিও তাতকে 10-20 টকা বেছি আৰু যেহেতু অকমান কষ্টও হয় দুটা ডিজাইন বনাবলে আৰু এইজোৰ হোয়াইটত কফি ৰঙেৰে বনাব দিছিলে তেনেকে বনাই দিছো আৰু এফালে এইজোৰ ৰয়্যাল ব্লু তাতে সিলভাৰ আৰু এয়া আৰু এজোৰিয়া ৰানী পিংকত টোটাল 4 জোৰ আছিল নলবাৰীলে আৰু ফটোখিনি অলপ লগাই দিছো এয়া চাব আপোনালোকে আৰু আপোনালোকৰ যদি ভাল লাগিছে তেন্তে কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব কেজুমান কাপোৰৰ ফটো মই লগাই দিছো আৰু ভাল লাগিলে স্ক্ৰিনশ্বট মাৰি মোক WhatsAppত শেয়াৰ কৰিব পাৰে